লাজ লাগিছে নেকি? তো গাড়ীখন যে আনি এনেকুৱা আকৌ কৰিবহিলগীয়া হ'ব মই একদমেই ভবা নাছিলো। ফাইনেলি নাম্বাৰ প্লেট লাগি গৈছে। 7 নম্বৰ वाला ভিডিঅ' কেছা লাগতা है লাষ্ট তক জৰুৰ দেখনা। গাড়ীখনত ইমানখিনি বস্তু লগোৱাৰ পিছতো এটা খালী খালী লাগি আছিলে আৰু আজি কি খালী খালী লাগি আছে সকলোবোৰ দেখুৱাবলৈ গৈ আছো আপোনালোকক। নাম্বাৰ প্লেট লগাবলগীয়া হৈ আছিলে আৰু নাম্বাৰ প্লেট ফাইনেলি পাই গলো। মই বেলেগত থকাৰ বাবে লগাব পৰা নাছিলো, কিন্তু এটা নাম্বাৰ প্লেটটো আপোনালোকক দেখুৱাই লওঁ, চাই লওক। একদম বাচি বাচি ধুনীয়া এটা ওলাই গৈছে। বাট দেখিলে কিন্তু নকৰিব আকৌ খেলি মেলি। আৰু গাড়ী বা বাইক চলাওঁতে এটা কথা সদায় মনত ৰাখিব লাগে, লাৰ্ণাৰ নহলে লাইচেন্স একদম থাকিবই লাগিব। আমি প্লেন কেইটামান কৰি আছো, মই আৰু কোন যাব আপোনালোকক লগত নকওঁ। কোনোবা এজন বিশেষ ব্যক্তি বা এজন দুজনী কোনোবা যাবও পাৰে, কোন যাব সময়তহে কম। আমি প্লেন কৰি আছো কেদাৰনাথ নহলে মথুৰা বৃন্দাবন। আপোনালোকে কওক কোনটো জেগাত গ'লে ভাল পাব। যাবলৈতো সকলোৰে মন যায়, গতিকে আপোনালোকে কমেণ্ট কৰি কওক আমি কোনটো জেগাত গ'লে ভাল হ'ব। দুটা জেগাত ফিক্স কৰিছো। দে ফুটা চব কামতে জোখ মাখটো মেইন। ইমান জুখি জুখি এইটো ভৰাবলগীয়া হৈছে। ফাইনেলি নাম্বাৰ প্লেট লাগি গৈছে। আৰু এইফালে মোৰ একদম বহুত পুৰণা বন্ধু এটা পৰমা। হয় তো এতিয়া মানে কথাটো হ'ল, মই বিয়া পাতিলো এগৰাকী, এইজনে বিয়া পাতিলে এগৰাকী। বাইদেউ নমস্কাৰ দেই, ভালে আছে নে? লাজ লাগিছে নেকি? হাতটো অঁতৰাই দিয়ক, মানে চাব বিচাৰিছেতো। এই আমাৰ সখীয়নি মানে ফালে আমাৰ ড্ৰাইভাৰটা একদম চুট টাইট লগাই ফিটি। ভালে আছ নাই? সেইটো না ঠিকে আছ? বিগ ফেন ন? থেংক ইউ দেই। হ'ব নিশ্চয় হ'ব, অলপ এইফালে দিম। এতিয়া কথাটো হ'ল আমি আহিছো গাড়ীখনৰ কেইটামান কাম কৰিবৰ কাৰণে। বৰষুণ দিছে ইয়াতে কিবা এটা যেনে পলিথিন আছে মাৰিম। আৰু মোৰ মানে ড্ৰাইভাৰটো এইটো আৰু দেই হাঁহি ধুনীয়াটো হৈ বহি লৈছে। কোৱাচোন কোৱা। গাড়ীখন চলাব দিলি বোলে গাড়ীখন তোমাৰ হৈ যাব, সেইটো কথা সেইটো হয় পিছে। গাড়ী চলাইছে নিচানৰ ব্ৰেণ্ড ৰাখিছে পাপা। কিনো কম আৰু উপায় নাই এইবিলাক। তো আহি পাই গলো কলেজ চাৰিআলি, আৰু কলেজ চাৰিআলিতে এই ডিপু তাৰ সৰু কিবা কাম এটা আছে। आज मतलब ये मेरा वीडियो है 7 नंबर वाला, तो आप लोग देखते जाइए 7 नंबर वाला वीडियो कैसा लगता है लास्ट तक जरूर देखना। तो अभी हम लोग जा रहा है, मतलब वो कार को कुछ करने का है ना, तो वहाँ पे जा रहा है दे सबर ভাল কে আৰু দেই। ফাইনেলি আহি हम लोग অটো জোন কে ফ্ৰণ্ট মে পहुंच गया है। এতিয়া মোৰ গাড়ীখনৰ কিবা কিবি বস্তু বনাবলগীয়া আছে, আপোনালোকক কৈ আছিলো। এফালে আছে আমাৰ ডিপু ভাল আৰু ন? ভাল ঠিক আছে, ভাল যদি ভাল তোৰ ভালে মোৰ ভাল দেচোন। আৰু গাড়ীখনৰ মানে মেইন বস্তুটো হৈছে চিট, আৰু চিটটোত যদি কভাৰ এটা লগোৱা নহয়, মানে মানুহটো থাকি যদি চোলা এটা পিন্ধা নহয় কেনেকুৱা লাগিব। সেইকাৰণে ইয়াক আজি কিবা এটা কৰা হ'ব, মানে চিট কভাৰ এটা লগোৱা হ'ব। এইফালে তলত দেখিছে এইবোৰ লেতেৰা চেতেৰা পৰি আছে, ইয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। आज मतलब गाड़ी का लुक चेंज होने वाला है, आप लोग देखते जाइए। ये लोग लग गया है काम पे। ओए भाई মজাকে বনাবা দেই। গাড়ীখন চাই মোৰ বহুত বেছি বেয়া লাগিছে, কাৰণ চাওক গোটেইটো খালী কৰি পেলালে। এইফালেও খালী সেইফালেও খালী, মুঠতে চবফালে খালী। এতিয়া চিটকেইটা এনে কি কয় আপোনালোকক দেখুৱাই আছো। ৰৈ আমনি লাগি গৈছে, গতিকে ভাবিছো কিবা এটা খাই লোৱাটো ভাল, মানে পেট পূজাটো একদম মেইন নে কি কয়? য়েছ। তো এইফালে কি আছে ন, চাওঁ এইবোৰ হিচাপ কৰি দিব নালাগে, বস্তু লোৱা খা। এই গোটেই ভৰ্তি হৈ মুঠতে খোৱা কথা। এতিয়া মইতো অলপ চিংৰা টিংৰা পাই কৈ দিওঁ বুলি ভাবিছো আৰু দেই। কি ৰসগোল্লাতে কিহৰ ৰসটো দিছে, মজা লগা হে। মিঠা খালে মানে অলপ বেছিয়ে ভাল লাগে ন, মানে চেনিটো মেইন। আৰু এইফালে আমাৰ ককাই অটোজনৰ মালিক। কি খবৰ? আৰু ফাইনেলি মই ইয়াতে পাই গলো। সেই বহুতখিনি বস্তু লগোৱা মেলা হৈ আছে। মানে কি লগাই দিম বুলি ভাবিছো? মই তোমাৰ গাড়ীখনৰ চিট কভাৰ তোমাৰ লগাই দিম আৰু লেমিনেশ্যনটো লগাই দিম। তাৰপিছত তোমাৰ হৈ গ'ল কিটো মানে মোৰ ইমান এটা ভাল লাগি থকা নাই। তাৰপৰা দেউতাই ভালেই দিছে, বাট মোৰ ভাল লগা নাই। মানে দাদাই ক'লে যে মোৰ ইয়াতে আছে, তো দেৰ কিছ বাট কি মতলব লগাই দিওঁ এতিয়া। আৰু যদি কোনোবা আহিব বিচাৰে আহিব পাৰে, গাড়ীৰ সকলো বস্তু পাই যাব। অটোজন মই অলপ আগতে দেখুৱালো আপোনালোক, নহয় জানো? টাইমেল দিব আকৌ মোক। তোমাৰ নাম ক'লে নিশ্চয় দিম, একদম নিশ্চয় দিব লাগিব। আৰু আজিৰ পৰা মোৰ নতুন কি হ'ব গৈ আছে, এইটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিয়ক জল্দি। খোল উপায় নাই আৰু ভাই, কি ক'বা হৌৰা। এনে অভিজ্ঞতা ভাল লাগিছে জেগা নাই? নতুন গাড়ীখন আনিছে, চব খুলি মেলি চেছ কৰি দিছে। বাৰু আকৌ বনাই দিম, লগা ভালকে লগা দেই, নিজৰ বুলি আৰু। বাজি গ'ল 9টা আৰু কাম সম্পূৰ্ণ হ'বলৈ এতিয়াও অলপ বাকী আছে, মানে আৰু 10 মিনিট মান লাগিব চাগে। বহুত বেছি ভাগৰুৱা হৈ গৈছোগে, মানে দিনটো ঘূৰি আহি পিনি ইয়াতে বনালো, নাম্বাৰ প্লেট লগোৱা হ'ল, কিবা কিবি কৰা হ'ল। আপোনালোকে চালে নাম্বাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি দিব। ধামাকা ভিডিঅ' আহি আছে নেক্সট, তো চাবলৈ নাপাহৰিব। এটা কথা, ৰেগুলাৰ ভিডিঅ' দিয়াটো কিন্তু সহজ নহয় সঁচাকে। মানে শুবলৈ সময় নাইকিয়া হৈছে মোৰ। লাইফটো কেনেকুৱা হৈ গৈছে মই নিজে ধৰিব পৰা নাই। 11টা বজাত উঠিলো, 11টা বজাত উঠি দিনটোৰ কাৰণে ভিডিঅ' কিবা কিবি ৰেডি কৰিলো। সন্ধিয়া হৈ গ'ল, লগৰ লগ পালো, ভাত পানী খালো। তাৰপিছত ৰাতি হৈ গ'ল, ভিডিঅ' এডিট কৰিবলৈ বহিলো। এডিট কৰোঁতে ৰাতিপুৱা একদম হৈ যায়গৈ আৰু 4-5টা বাজে।
ভিডিঅ' আপলোড কৰি হোৱালে কেতিয়াবাতো 6টাও বাজি গৈছে, কিন্তু মোৰ 7 নম্বৰটো ভিডিঅ' মই ক'লোৱেই আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ 30 ডেইজ। গোটেই বেছি কষ্ট, গতিকে আপোনালোকে সকলোৱে মৰম চৰম দি থাকক। আহি পিনি ঘৰ পাই গ'লোহি, মানে গাড়ীৰ পৰা নমাই নাই এতিয়ালৈকে। মোৰ চব দেখুৱাম, যিমান জীৱনত যি কৰিবলগীয়া আছিলে, কি আছিলো মই, কি কৰিমগে, সকলোবিলাক কথা ক'ম আপোনালোকক। আপোনালোকে খালি ছাপোৰ্ট কৰি যাব আৰু গাড়ীখনক লৈ বেয়াকৈ কমেণ্ট নামাৰিব, আৰু মাৰিছে যদিও আপোনালোকৰ সেয়া মোৰ আশীৰ্বাদ বুলি মই লৈ কাম কৰি যাম। আৰু এতিয়া ভিডিঅ'টো এডিট কৰোঁ, কাৰণ ৰাতিপুৱা শুই উঠিয়ে যাব লাগিব মই ঢকুৱাখানা, মানে বাহঁতক লৈ ধামাকা এটা ট্ৰিপ আহি আছে। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। গুড নাইট, জয় আই অসম।